friends, welcome back to my channel which is lifestyle. Friends, আজি ভিডিওটোত মই এটা স্কিন কেয়ার রেমেডি লৈ আহিছো আৰু এটো একেবাৰে বাজেট ফ্ৰী হয় আৰু এটো আমাৰ ঘৰত থকা ইনগ্ৰেডিয়েন্টস দি বনাব পাৰো আৰু এটো ওয়ান স্টেপ ফেশিয়াল মাস্ক হয়। তেতিয়া হলে friends, one step facial আপোনালোকে সদায় 4 step facial 5 steps facial কৰিছে কিন্তু ঘৰতে আমি one step facial কেনেকৈ কৰিব পাৰো দেখাই থাকিম আৰু এইটো ভিডিওত one step facial যে আপুনি কৰিব হেতু আপুনি নিজৰ যিমানকিটা স্টেপ জানে ফেশিয়ালৰ হেকিটা আপুনি মুভমেন্ট কৰিলে হল নিজৰ স্কিনত মাস্কটো লগাই পিনে কিন্তু এইটো ফেশিয়াল মাস্কটো বহুতে কম দামতে হ'ব মানে এইটো মাত্ৰ 10 টকাত হ'ব 10 টকাত ফেশিয়াল জানুহে আপোনালোকে শুনিছে নাই শুনা সাগে 10 টকাৰ ফেশিয়াল মাস্ক আমি আহক ঘৰতে কেনেকৈ বনাও আৰু চাই থাকিব ভিডিওটো দেৰি নকৰাকৈ ভিডিওটো ষ্টাৰ্ট কৰোঁ তেতিয়াহলে লেটস গেট ষ্টাৰ্টেড দি ভিডিও। এয়া মই চাউলৰ গুৰি লম এইটো বাউলত আৰু মই চাউলৰ গুৰি 2 চামুচ ব্যৱহাৰ কৰিছো। চাউলৰ গুৰি আমাৰ মুখৰ কাৰণে বহুত ভাল হয়, আমাৰ স্কিনটো বহুত ব্ৰাইটেন্স আৰু লগতে এন্টি এজিং প্ৰপাৰ্টি থাকে চাউলৰ গুৰিত আৰু লগতে মই এই কফি লৈছো, কফি 10 টকীয়া কফি লৈছো যোনটো নেসলে হয়। আপুনি যদি বিচাৰে বেলেগ কফিও ল'ব পাৰে, কফিও আমাৰ স্কিনৰ কাৰণে বহুত ভাল, কফি আমাৰ স্কিনটো ব্ৰাইটেন্স কৰে লগতে এন্টি এজিং প্ৰপাৰ্টি থাকে যাৰ কাৰণে আমাৰ ফাইন লাইনছ ৰিংকলছ আটাইখিনি দূৰ হয় আৰু এয়া মই গোলাপ জল লৈছো, গোলাপ জল দি গুটেইখিনি মই ভালদৰে মিহলাই কফি আমাৰ স্কিনৰ সানবাৰ্ন হোৱাখিনিও আঁতৰাই দিয়ে আৰু ডাৰ্ক সাৰ্কেল যাৰ হৈছে তেওঁলোকেও যদি কফি ব্যৱহাৰ কৰে নিজৰ স্কিনত এনেদৰে মাস্ক এটা তেওঁলোকৰ কাৰণেও বহুত ভাল হয় লগতে স্কিনটো ব্ৰাইটেন্স কৰে, লাইটেন্স কৰে বহুতখিনিৰ কাৰণে কফিটো ভাল হয় আৰু চাউলৰ গুৰিটো সবেই জানে চাউলৰ গুৰি কিমান কাম হয়। চাউলৰ গুৰি এন্টি এজিং প্ৰপাৰ্টি থাকে যাৰ কাৰণে পটককে এজিং নহয় স্কিনত, ফাইন লাইনছ ৰিংকলছ আটাইখিনি দূৰ হৈ যায় আৰু এইদৰে মই ধুনীয়া এটা পেষ্ট কৰি লৈছো আৰু এইটো পেষ্ট হোৱাৰ পাছত মই এনেদৰে লগাম। এনেদৰে ফেশিয়াল মাস্কটো লগাই লোৱাৰ 5-6 মিনিটৰ পাছত এনেকে মাসাজ কৰিব লাগে সাৰ্কুলাৰ নহলে এন্টি ক্লকৱাইজ নহলে ক্লকৱাইজ সাৰ্কুলাৰ মোশনত কৰিব লাগে যিকোনো মোশনত এবাৰ ক্লকৱাইজ এবাৰ এন্টি ক্লকৱাইজ কৰিব লাগে তাৰ পাছত আপুনি চকুত কৰক চকুৰ গুৰিটো এনেকে ক্লকৱাইজ বা এন্টি ক্লকৱাইজ কৰিব লাগে তাৰ পাছত এনেদৰে মাসাজ কেটামান যোনখিনি স্টেপস আমি ফেশিয়ালত কৰো হেকিটা স্টেপস ফলো কৰিব লাগে ইয়াত এনেকে কৰিলে আমাৰ ব্লাড সাৰ্কুলেশনটো ধুনিয়াকে হয় আৰু এয়া ব্ল্যাক হেডছবোৰ থাকে নহয় নাকৰ কিনাৰে কিনাৰে তে হেখিনিও আমি তেনেকে কৰি লম আৰু কেটামান মেসাজ স্টেপস কেটামান কৰি লম যোনখিনি আমি জানো আৰু এনেদৰে কৰাৰ পাছতে অলপ দেৰিৰ পাছত যেতিয়া শুকাই যাব আমি মুখখন ভালদৰে ধুই লম। এয়া মই মুখখন ধুই লৈছো আৰু ইমান ধুনিয়া এটা ৰিজাল্ট পাইছো মই ইমান ধুনিয়া সাফা লাগিছে মুখখন আৰু এটা গ্লো এটা হৈছে মুখত আৰু টি জোন এৰিয়াখিনি বহুত ধুনিয়াকে ক্লিন হৈ গৈছে আৰু এতিয়া মই এটা টোনাৰ ব্যৱহাৰ কৰি আছো। কমেন্ট কৰিবলৈ নাপাহৰিব আৰু যদিহে আপোনাৰ মোৰ ভিডিওছবোৰ চাই ভাল লাগিছে তেন্তে লাইক শেয়াৰ কৰিবলৈ নাপাহৰিব আৰু সাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। তেতিয়ালৈকে ধন্যবাদ।